নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। মোৰ পিনে পৰা ৰাতিপুৱা আৰু এইটো চেক কৰক, পূৰা নিয়ৰ পৰি আছে। বাপৰে বাপ, ঠেলাদিন মানে পূৰা সোমাই গ'ল আৰু। মোৰ মানুহজনীক কথা এটা ক'বলৈ আছিল নহয়, গম পাইছা নাই? কি বুলি আহিছা? ৰাতিপুৱাই গা ধুব লাগিব এতিয়া, হয়নে বাৰু ৰাইজ? ৰাতিপুৱাই হে এতিয়া ধোৱা নাই, ঠাণ্ডা লাগিছে নাই? উপায় নাই, ধুবই লাগিব ন। এতিয়াতো নিয়ৰ পৰা দিন আহি গ'ল, কি কৰিবা আৰু? ধুব লাগিব, গৰম পানীয়ে ধুম পানী। গৰম পানী? আজিকালি বুঢ়ী মানুহো গৰম পানী গা নুধুৱে। ৰাইজ একদম কমেণ্ট এটা কৰিব, বুঢ়ী হয়নে নহয়? বুঢ়ী হৈ গ'ল ন দিনে দিনে। বুঢ়ী হ'লো মই। বুঢ়ী হ'লো বোলে, দেখিলে? ৰাতিপুৱাই লাগিছে মোৰ লগত। নিয়ৰ দেখিছা নাই? নিয়ৰ দেখিছো। হ'ব দিয়া, তেতিয়া তুমি আৰু গৰম পানী গা ধোৱা। কি ক'বা? বাই বাই। লগতে মই এতিয়া চাহ বনাওঁগৈ। চাহ বনাওঁগে? মুখ ধুলা নাই? ধুলো। লেতেই তুমি মুখ ধুইছা? ধুলো। ধুলা? এনেই কৈছে ধুলো। হয় জানো? আৰু হেৰি নহয়, কি বুলি কয়, কিবা এটা ক'ম বুলি ভাবিছিলোঁ ৰাতিপুৱাই। কাইলৈৰ পৰা আৰু গা ধুব নাপায়, ইয়াতকৈ বেছিকৈ নিয়ৰ পৰিব নহয়। এনেকৈ বেছি নিয়ৰ পৰিব নহয়, তেতিয়া কি কৰিবা? একো নাই ন, উপায় নাই, ধুবই লাগিব। উপায় নাই, ধুবাই মানে? হয় নেকি? তেনেকৈ কেৰাকৈ চাই নাথাকিবা আকৌ, মোক খং উঠি যাব। ৰাতিপুৱাই বনাইছে, মই মাছ চাবলৈহে আহিছোঁ। আৰু ফ্ৰেণ্ডক কৈ দিয়া যে ছাবস্ক্ৰাইব কৰিবলৈ চেনেলটো ন'বা। নকৰা নেকি? নোকোৱা? লাইক কৰিবলৈ নোকোৱা? নিজে কৈ থাকক, মই নোৱাৰো দেই। মই কৈ থাকিব লাগিব? ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, তো বাই বাই। আৰু কাইলৈ আৰু ভিডিঅ' এটা আহি আছে, ধামাকা। ঠিক আছে, তো বাই বাই।